फ्रेंड्स मोर चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো মই আজি এটা নতুন ডিজাইনৰ ব্লাউজৰ কাটিং আৰু ষ্টিচিং আপোনালোকৰ লগত শেয়াৰ কৰিম তাৰ বাবে এইটো কাপোৰ লৈছো 1 মিটাৰ কাপোৰ হয় এইটো কটনৰ কাপোৰ আৰু ইয়াত গোল্ডেন কালাৰৰ প্ৰিন্ট আছে এইটো লাইনিং নোহোৱাকৈ বনাম তাৰ বাবে মই এইটো কাপোৰটো ডাবল ফল্ড কৰি লৈছো দুভাজ কৰি লৈছো চেষ্ট সাইজৰ 4 ভাগৰ এভাগ আৰু তাৰ লগত 2 বা 2.5 ইঞ্চি বেছি কৰি লৈ মই এনেকৈ ভাঁজ কৰি লৈছো এতিয়া ব্লাউজটোৰ লেন্থ লাগে 14 ইঞ্চ তাৰ বাবে 15 ইঞ্চত মই এনেকৈ চিন দি লৈছো এটো ডিপ নেকত বনাম হেকাৰণে শোল্ডাৰ লৈছো 5.25 এটো 35 চেষ্ট সাইজৰ একৰ্ডিংত বনাইছো ইয়াৰ আৰ্ম হল 5.5 লৈছো shoulder 5.25 আৰু arm hole 5.5 chest 35 ৰ 4 ভাগৰ এভাগ 8.75 আৰু waist 31 হয় তাৰ 4 ভাগৰ এভাগ 7.75 1 ইঞ্চি ডাৰ্টৰ বাবে বেক ডাৰ্ট আৰু 1.5 ইঞ্চি মাৰ্জিনৰ বাবে লৈছো মই এনেকৈ চিন্তানি লম আৰু ইফালে আৰ্ম হোলৰ ফালে মই 1.5 ইঞ্চি বেক আৰ্ম হোলৰ শেপ দিম এনেকৈ এতিয়া মই ডিঙিটোৰ বহল লম ইফালৰ পৰা 2.25 আপোনালোকে 2 ইঞ্চ ললেও হ'ব মই কাৰণটো অকনমান বহল কৰিছো ইয়াৰ লেন্থ লৈছো 10.5 ইঞ্চ আৰু ইফালে তলৰ ফালে অলপ মই বহল কৰি ৰাখিম হেকাৰণে 3 ইঞ্চি লৈছো এটো বক্স বনাই লম এনেকৈ ইয়াত আপোনালোকে যিকোনো শেপৰ ডিঙি আঁকিব পাৰে মই ইয়াত ৰাউন্ড ডিঙি আঁকিছো এনেকৈ আৰু ইফালে ডিঙিৰ ফালৰ পৰা অলপ 0.2 ইঞ্চ ডাউন কৰিছো এতিয়া এই চিন মতে মই কাটি লম এতিয়া এই বেক পাৰ্টটো কাটা হৈ গল এতিয়া মই ফ্ৰন্ট পাৰ্টটোৰ বাবে মই পেপাৰত ড্ৰাফটিং কৰি দেখাম কাৰণ মই ইয়াত এটা ডিজাইনাৰ স্লিভছ বনাম হেকাৰণে অলপ বেছি কাপোৰ লাগে এনেকৈ পেপাৰত কাটিলে অলপ কাপোৰ বাচিব হেকাৰণে মই ইয়াত ফ্ৰন্ট পাৰ্টৰ বাবে প্ৰথমতে পেপাৰত কাটিং কৰি লম তাৰ পিছত কাপোৰৰ ওপৰত কাটিং কৰিম এতিয়া তলৰ ফালে 1/2 ইঞ্চি আৰু সন্মুখৰ ফালে হুক আৰু কাজপট্টি থাকিব হেকাৰণে মই 1/2 ইঞ্চি এৰি চিন লাইন টানি লৈছো এনেকৈ এই লাইনৰ ওপৰত মই বেক পাৰ্টটো এনেকৈ বহাই দিম এতিয়া এই বাহুৰ আৰ্ম হোল আৰু এই সাইডটো আঁকি ল'ব লাগিব ইয়াৰ সৈতে একে ধৰণে এতিয়া মই বেক পাৰ্টটো উঠাই দিম আৰু ভালকৈ কেইডাল টানি ল'ম এটো মই প্ৰিন্সেছ কাটত বনাম ফ্ৰন্ট পাৰ্টটো এতিয়া ফ্ৰন্ট নেক লেন্থ লৈছো সন্মুখৰ ডিঙিটোৰ লেন্থ 6.5 আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ কম বেছিও কৰিব পাৰে আৰু মই তলৰ ফালে 2.5 ইঞ্চি 2.5 ইঞ্চ লৈছো আৰু এনেকৈ শেপ দিম এতিয়া ইয়াতো মই এফালে অলপ সুইট হাৰ্ট শেপ দিম মই নেকটো এইফালৰ পৰা মই ওপৰৰ ফালৰ পৰা জুখি দেখাইছো 3.5 মই 5 ৰ এনেকৈ এটা ডট দিলো ইয়াত শেপ দিম এতিয়া এনেকৈ আপোনালোকে এই ডিঙিটো সহজতে আঁকিব নোৱাৰিলে পেপাৰত প্ৰেক্টিচ কৰিব পাৰা হৈ যাব এতিয়া এই ফালৰ পৰা মই বাষ্ট পইণ্ট লম 10 ইঞ্চ
ইফালৰ পৰা মই আধা ইঞ্চি এৰি জোখ লৈছোঁ 3 ইঞ্চিত এনেকৈ আৰু ওপৰৰ ফালে 3.25 ইঞ্চ লৈছোঁ এই চিনডাল হাফ ইঞ্চি চিনডালৰ পৰা জুখিছোঁ তাৰ আগৰ পৰা জখা নাই মই এতিয়া এনেকৈ চিন টানি লৈছোঁ আৰু এইফালে ওপৰৰ ফালে প্ৰিন্সেছ লাইন ড্ৰ কৰিব লাগিব সেইকাৰণে মই এনেকৈ আৰ্ম হোল কেইটাও আকৌ এবাৰ ড্ৰ কৰি লৈছোঁ এতিয়া প্ৰিন্সেছ শ্বেপ দিম আপোনালোকেও এনেকৈ দিব এতিয়া এইফালৰ পৰা 2 ইঞ্চ ল'ম ইয়াৰ লেন্থ মই তলৰ পৰা ল'ম 2 ইঞ্চ এই শ্বেপটো ইয়াৰ লগত মিলাই দিম এতিয়া এতিয়া এইফালে 2 ইঞ্চ যেটো মই প্ৰিন্সেছ লাইনত দিলোঁ সেই 2 ইঞ্চটো ইয়াত উলিয়াব লাগিব ফালে ওপৰৰ ফালে 1 ইঞ্চ লৈছোঁ তলৰ ফালে 2 ইঞ্চ লৈছোঁ এক্সট্ৰা এনেকৈ চিন টানি সমান কৰি ল'ম আৰু এইফালে থকা হাফ ইঞ্চটো ইয়াৰ লগত মিলাই দিম এনেকৈ মিলাই সেই হাফ ইঞ্চটো আঁতৰাই দিম এতিয়া সেইমতে কাটি ল'ম ইয়াৰ যি ফ্ৰণ্ট পাৰ্টৰ এক্সট্ৰা কাটিং হয় সেইটো প্ৰিন্সেছ পাৰ্ট যেতিয়া জইন কৰিম তাৰ পিছত মই কাটিম আগতেকে কাটিলে সমান নহ'ব এতিয়া এই পাৰ্ট কেইটা মই কাপোৰত এনেকৈ বহাই লৈ আঁকি ল'লোঁ লৈ এতিয়া কাটি ল'ম এনেকৈ কৰিলে কাপোৰ বহুত বাছে সেইকাৰণে মই পেপাৰত আগে ড্ৰাফটিং কৰি ল'লোঁ এই পিচ কেইটা কাটিলোঁ এতিয়া মই স্লিভছৰ বাবে এইটো 4 ভাঁজ কৰি লৈছোঁ কাপোৰটো আৰু স্লিভছটোৰ লেন্থ ল'ম 8 ইঞ্চ লৈছোঁ এনেকৈ 8 ইঞ্চ দুঠাইত দি সমান কৰি ল'ম এই স্লিভছটোৰ বাবে যিটো স্লিভছ বনাইছোঁ সেইটোৰ বাবে বেছি কাপোৰ লাগে সেইকাৰণে মই অলপ ইফালে ৰাখি থৈছোঁ কাপোৰ আৰু স্লিভছটো ডাউন কৰিম 3 ইঞ্চি এতিয়া মই স্লিভছটোৰ ৰাউণ্ড দিবলৈ আৰ্ম হোলটো জুখি ল'ম এনেকৈ এইটো বেক আৰ্ম হোলটো জুখিছোঁ ইয়ালৈকে 7.5 আহিছে 7.5 লৈছোঁ ফিটিং লাইনলৈকে ইয়াত এতিয়া 7.5টো বহাই দিম এনেকৈ এতিয়া ইয়াত স্লিভৰ শ্বেপ দিম আকৌ এবাৰ জুখি চাম আৰ্ম হোলৰ সৈতে সমান আছেনে নাই এতিয়া এইফালৰ পৰাও অলপ মাৰ্জিন ৰাখিব লাগিব মই মেইন বডি পাৰ্টটোত যিমান ৰাখিছিলোঁ মাৰ্জিন 1.5 ইঞ্চি ইয়াতো সিমানে ৰাখিছোঁ আৰু এইটো স্লিভৰ ৰাউণ্ড হয় 6 ইঞ্চ তাৰ লগত 1.5 ইঞ্চি মাৰ্জিন ৰাখিছোঁ এতিয়া এইটো নৰ্মেল স্লিভছৰ ড্ৰাফটিং হৈ গৈছে এতিয়া মই যিটো স্লিভছ আনম তাৰ ড্ৰাফটিং কৰিম কাউল স্লিভছ তাৰ বাবে মই ওপৰৰ ফালে বেছি কাপোৰ নাই সেইকাৰণে 6 ইঞ্চি লৈছোঁ আৰু এনেকৈ চিধাকৈ 1.5 ইঞ্চ লৈছোঁ এইটোত বেছি কাপোৰ হ'লে বেছি ভাল হয় বেছি কাপোৰ নাই কাৰণে মই ইমানটোতে বনাম এতিয়া ইয়াৰ লগত ওপৰলৈকে এনেকৈ মিলাই দিব লাগিব এতিয়া কাটি ল'ম এনেকৈ
ইয়াত ফিটিং লাইনত মই এটা কাট লগাম এতিয়া মই এইটো স্লিভছটোৰ যেটো স্লিভছ নাম তাৰ ডাক্টিং কৰিম এফালে সিধাকৈ 1.5 ইঞ্চি যেটো ৰাখিছিলো হেতু আকবাৰ চিন দিছো তাৰ পিছত 1.5 ইঞ্চ তাৰ পিছত 1 ইঞ্চ তাৰ পিছত 1.5 ইঞ্চ 1 ইঞ্চ 1.5 ইঞ্চ 1 ইঞ্চ 1.5 ইঞ্চ এনেকৈ চিন দি ললো এতিয়া এই চিন যত দিছো তাত কাট লগাম তেতিয়া সমানে চাৰিটা পিছতে বহি যাব কাট এই দুটা স্লিভছ হয় চাৰিটা সাইড আছে মানে চাৰিটা সাইডত সমানে বহি যাব এটো হল চেণ্টাৰৰ পিছত 1.5 ইঞ্চটো যেটো চিন আছিল 1.5 ইঞ্চটো এৰিছো তাৰ পিছত 1.5 ইঞ্চটো উঠাই প্ৰথম 1.5 ইঞ্চৰ চিনটোত মই এনেকৈ কুচটো দি দিছো দি পিন এটা লগাই দিছো আৰু এফালেও এনেকৈ কৰিছো সেকেন্ড 1.5 ইঞ্চৰ চিনটো লৈ প্ৰথম 1.5 ইঞ্চৰ চিনটোত লগাই দিছো এনেকৈ তাৰ পিছত 1 ইঞ্চৰ চিনটো এৰিছো 1.5 ইঞ্চৰ চিনটো এনেকৈ উঠাইছো উঠাই এনেকৈ লগাই দিছো এফালে 1 ইঞ্চৰ চিনটো এৰিছো তাৰ পিছত 1.5 ইঞ্চৰটো উঠাইছো উঠাই এনেকৈ পিন লগাই দিছো তেনেকৈ 1.5 ইঞ্চৰ চিনটো উঠাইছো উঠাই 1 ইঞ্চত দিছো ইয়াত আৰু বেছি কাপোৰ থাকা হেতেন আৰু বেছি কুচ হল হেতেন এনেকৈ মই দুইটা স্লিভছে ৰেডি কৰিম ইয়াৰ ওপৰত পিছত চিলাই লগাই লম তেনেকৈ ইয়াৰ 1.5 ইঞ্চৰ চিনটো উঠাই 1 ইঞ্চৰ চিনটো দি দিম তো স্লিভছটো ৰেডি হৈছে এতিয়া প্ৰিন্সেছ পাৰ্ট দুটা জয়েন কৰি লম এনেকৈ ইয়াৰ ওপৰত এটো এনেকৈ ওলোটাকৈ দিছো দি তলৰ ফালৰ পৰা মই জয়েন্ট কৰিম 1/2 ইঞ্চি দূৰত্বত এই পাৰ্ট দুটা জয়েন কৰোতে কোনোটো পিছ টানাটানি কৰিব নালাগে সমানে কেৱল মিলাই যাব লাগে আৰু চিলাই মাৰি যাব লাগে এটা চিলাই হোৱাৰ পিছত আৰু এটা চিলাই মাৰি ল'ব লাগে ডাবল চিলাই কৰিব লাগে এতিয়া এফালে মই কাজপট্টি লগাম তাৰ বাবে 3 ইঞ্চি বহল কাপোৰ লৈছো এটো উলোটা সাইডত লম এতিয়া এটো পট্টিটো মই এনেকৈ উলোটা কৰি লৈছো আৰু মই দেখুৱা ধৰণে কৰিব লাগিব এটো এতিয়া দুই ভাঁজ কৰি 1 ইঞ্চিতকৈ অলপ কম সৰু পট্টি ৰাখি মই এনেকৈ এটো মেইন কাপোৰটোতে মই বঢ়াই ৰাখিছো এই পট্টিটো এটো কাজ পট্টিটো তেনেকৈ বনাই বঢ়াই ৰাখে আৰু হুক পট্টিটোহে বঢ়াই নাৰাখে কেৱল পিছফালে লুটিয়াই দিয়ে হুক পট্টিটো ৰেডি কৰিম তাৰ বাবে 1.5 ইঞ্চি বহল কাপোৰ লৈছো আৰু এটো সিধা সাইডৰ লৈ মই চিলাই কৰিছো
এইটো ওলোটা চাইডত লুটিয়াই দিম হুক পটিয়ে এনেকৈয়ে বনায় দুটা উল্টা সাইডত মই ডাবল ফল্ড কৰি চিলাই কৰি লম এতিয়া কমৰ পট্টি লগাম দুটা সাইডতে তাৰপৰেটো কমৰ পট্টিটো 1.5 ইঞ্চি বহল আৰু দীঘলটো যিমান প্ৰয়োজন সিমান এটো তেনেকৈ সিধা সাইডত উল্টা কৰি লৈছো লৈ এনেকৈ চিলাই যাম তাৰপিছত পটিটো এনেকৈ সিধা কৰিম কৰি তাৰ ওপৰত এটা চিলাই মাৰি লম এতিয়া এনেকৈ ভাঁজ কৰিম কৰি ডাবল ফল্ড কৰি পিছফালে লুটিয়াই দিম উল্টা সাইডত লুটিয়াই দি চিলাই মাৰি লম তেনেকৈ দুইটা পিছে ৰেডি কৰিম এই পাৰ্টটো তেনেকৈ ৰেডি কৰিম এতিয়া দুইটা পিস মই সমান কৰি ললো ফ্ৰন্ট সাইডৰ পিস দুটা এতিয়া ফ্ৰন্ট সাইডত যে আৰ্ম হোলৰ এক্সট্ৰা কাটিং থাকে হেতু হাফ ইঞ্চৰ মই এনেকৈ কাটিছো হাফ ইঞ্চৰ কাটিং দিছো ইয়াত এতিয়া বেক পিসটো ৰেডি কৰিম তাৰ বেটো মই সমানে দুভাজ কৰি লৈছো আৰু ইয়াত বেক প্লেটস লগাম ডাৰ্ট লগাম তাৰ বেটো 4.5 ইঞ্চি দূৰত্ব লৈছো আৰু ইয়াৰ লেন্থটো 4.5 লম এনেকৈ দুইটা সাইডে মই সমানে বহাম এতিয়া হাফ ইঞ্চি ডাৰ্ট দিম হাফ ইঞ্চি পাত অলপ বা হাফ ইঞ্চি চিলাম আৰু ওপৰলৈ 4.5 ইঞ্চি দূৰত্বলৈ আনি নমাই দিম চিলাইটো এনেকৈ দুইটা ডাৰ্ট মই এনেকৈ দিছো কেন মই ডাবল চিলাই লগাইছো এতিয়া বেক পাৰ্টটো ৰেডি হৈছে বেক পাৰ্টৰ কমৰ পট্টিও তেনেকৈ লগাম ফ্ৰন্টৰ দৰে এতিয়া স্লিভছৰ মই চিলাই মাৰি লম কাষত যত পিন লগাই থৈছিলো কুচিনিত মই সেই চিলাইটো মাৰিলো এতিয়া স্লিভছটোৰ তলত এটা পট্টি লগাম 1 ইঞ্চি পট্টি লৈছো আৰু মই এটা উল্টা সাইডত লৈ চিলাই কৰিছো উল্টা সাইডত পট্টিটো উল্টাকৈ লৈছো লৈ সিধা সাইডত মই এটো দুভাজ কৰি চিলাই কৰি দিম আপোনালোকে ইচ্ছা কৰিলে ইয়াত কন্ট্ৰাষ্ট কালাৰো ল'ব পাৰে তেতিয়া দেখিবলৈ আৰু এটা বেলেগ ডিজাইন হ'লহেতেন মই ইয়াত একেটা কাপোৰে লৈছো এনেকৈ মই এতিয়া এইফালে ওপৰৰ ফালে দুভাজ কৰি মই ইয়াত চিলাই কৰিছো এই ভিডিওটো চাই আপোনালোকেও ঘৰতে ধুনীয়াকৈ সহজতে ব্লাউজৰ কাটিং ষ্টিচিং শিকিব পাৰিব এনেকৈ ডিজাইনাৰ ব্লাউজ বনাই ল'ব পাৰিব এতিয়া এটো মই এনেকৈ মিলাই চাম যদি কোনোবাটা সাইড আগা পিছা আছে তেনেহলে কাটি সমান কৰি লম দুইটা সাইড সমানই আছে ইয়াত কটাৰ প্ৰয়োজন নাই এতিয়া বেক পাৰ্টটোৰ ওপৰত ফ্ৰন্ট পাৰ্টটো বহাই দিম এনেকৈ বেক পাৰ্টটোত মই চেণ্টাৰত চিন্দি লৈছো আৰু এনেকৈ মিলাই চাম চেণ্টাৰ মিলাই এটো সাইডত এনেকৈ মিলাই চাম যদি কোনোবাটা পিছ আগা পিছা আছে তেনেহলে কাটি সমান কৰি লম ইয়াত পাৰফেক্টই আছে এতিয়া শোল্ডাৰ্স কেইটা জয়েন কৰি লম
এনেকৈ আধা ইঞ্চি দূৰত্বত জইন লগাইছোঁ ইয়াত ডাবল চিলাই দিম দুইটা সাইড তেনেকৈ জইন কৰিম এতিয়া মই এটো সিধা কৰিছোঁ কৰি স্লিভছ অ্যাটাচ কৰিম তাৰ বাবে সিধা সাইডৰ ওপৰত মই স্লিভৰ চেণ্টাৰটো মিলাইছোঁ আৰু চেণ্টাৰৰ পৰা চিলোৱা আৰম্ভ কৰিম এনেকৈ এটা সাইড হলে আনটো সাইড আকৌ সিফালৰ পৰা মই চিলোৱা আৰম্ভ কৰিম আনটো সাইড আকৌ মই ইফালৰ পৰা চিলোৱা আৰম্ভ কৰিছোঁ চেণ্টাৰৰ পৰা স্লিভছ অ্যাটাচ কৰাৰ পিছত ইয়াৰ পৰা আৰু এটা চিলাই মাৰি ল'ব লাগে ডাবল চিলাই কৰি ল'লে ভাল হয় এতিয়া মই আনটো হাতু তেনেকৈ ৰেডি কৰিলোঁ কৰি এতিয়া উলুটা কৰিলোঁ কৰি ইয়াত ফিটিঙৰ চিলাই দিম যদি কিবা এক্সট্ৰা আছে তেনেহলে কাটি সমান কৰি ল'ম এতিয়া মই এফালৰ পৰা চেণ্টাৰৰ পৰা জুখিম West 31 or fourth part hobo 7.75 aru chest 35 or fourth part 8.75 eneka sin di disu aru ifale arm sleeves round dot sin dim 6 inch short eneka milai lom etia ইয়াৰ পৰতে ফিটিঙৰ চিলাই লগাম এতিয়া এটো সাইডো তেনেকৈ ফিটিঙৰ চিলাই দিম এটো সাইডৰ অলপ বেলেগ হয় কাৰণ এফালে কাজপট্টি আছে কাজপট্টিটোৰ পৰা জুখিব নালাগে কাজপট্টিটো বাদ দি এফালে কমৰত মই 7.75 ইঞ্চ লৈছোঁ আৰু ওপৰৰ ফালে চেষ্টৰ ফালেও কাজপট্টিটো বাদ দি 8.75 ইঞ্চ লৈছোঁ এনেকৈ চিন মিলাই দিম আৰু স্লিভছটো একে জুখি লৈছোঁ মই তাৰ ওপৰত ফিটিঙৰ চিলাই দিলোঁ এতিয়া নেকটো ৰেডি কৰিব লাগে তাৰ বাবে মই এটো 1.25 ইঞ্চৰ অৰে পট্টি কাটি লৈছোঁ অৰে পট্টি সৰু থাকিলে জইন্ট কৰি দীঘল কৰি ল'ব মই অৰে পট্টিটো কটা নেদেখালো কাৰণ অৰে পট্টি কটা জানেই কেনেকৈ কাটে ভিডিওটো বেছি দীঘলীয়া হৈ যায় সেইকাৰণে মই অলপ চমু কৰি দেখাইছোঁ আৰু পট্টিটো এটাচ কৰাৰ পিছত সৰু সৰু কাট লগাই লৈছোঁ লৈ এনেকে হাতেৰে আঙুলি দি প্ৰেছ কৰিছোঁ কৰি এই কাপোৰটো আধা ইঞ্চিতকৈ কম ৰাখি মই পট্টিটো পিছফাললৈ দি ইয়াৰ ওপৰত এটা চিলাই মাৰি ল'ম তেনেকৈ গোটেই ডিঙিটোতে মই চিলাই মাৰিম তাৰ পিছত এই চিলাইটো মাৰা হোৱাৰ পিছত এই পট্টিটো মই পিছফাললৈ লুটিয়াই দি চিলাই মাৰি দিম তাৰ পিছত ডিঙিটো ৰেডি হৈ যাব ইফালে অলপ এক্সট্ৰা কৰি ৰাখি কাটি ল'ম এতিয়া ইয়াত যদি পিছফালে পট্টিটো অলপ বেছি আছে তেনেহলে কাটি সমান কৰি ল'ম অলপ কাটি কমাই ল'ম গোটেই ডিঙিটোতে মই তেনেকৈ কাটি সমান কৰি ল'লোঁ এতিয়া এই পট্টিটো এনেকৈ ফল্ড কৰিম তাৰ পিছত এইটো পিছফালে এনেকৈ দিম দি ইয়াৰ ওপৰত চিলাই মাৰিম
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় কাপোৰ চিলোৱাতকৈ কষ্ট হয় ভিডিঅ' বনোৱা কেৱল আপোনালোকৰ বাবে বনাইছোঁ ভিডিঅ'টো অলপো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই এনেকুৱা ধৰণৰ নতুন ভিডিঅ' মোৰ চেনেলত আপলোড কৰি থাকোঁ ব্লাউজটো ৰেডি হৈ গৈছে ইয়াৰ পিছত মই ইয়াৰ ফাইনেল লুক দেখাম এইটো হ'ল ইয়াৰ ফাইনেল লুক ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাই বাই